Good morning friends. Welcome to Megha's vlog. আপোনালোকে সবে ভালে আছে নে? নিশ্চয় আপোনালোকে সবে কুশলে মঙ্গলে আছে আৰু লগতে ময়ো ভালে আছো। আপোনালোকে নিশ্চয় ভাবি আছে আমি ৰাতিপুৱা ক'ত ওলাই আহিলো। আমি ৰাতিপুৱা 5টা বজাতে শুই উঠি ফ্ৰেশ হৈ ললো। তাৰ পিছত 6:30ত আমি ঘৰৰ পৰা ওলাই আহিলো। আমি এতিয়া গৈ আছো ডিব্ৰুগড়লৈ। তাতে কিয় গৈ আছো, কিহৰ কাৰণে গৈ আছো সব আপোনালোকক দেখাই থাকিম। সো ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিব। কিমান ধুনীয়া টি গাৰ্ডেন চাইছেনে? আমাৰ ঘৰৰ পৰা ডিব্ৰুগড় যাবলৈ বহুত টাইম লাগে। সো আমি ৰাতিপুৱাই ওলাই আহিলো। এতিয়া আমি কলীয়া ভোমোৰা ব্ৰিজ পালো আৰু কলীয়া ভোমোৰাৰ আগৰ ব্ৰিজটো ৰিকভাৰী চলি আছে আৰু আমি নতুন ব্ৰিজটোৰে গৈ আছো। চাইছেনে কিমান ধুনীয়া ব্ৰিজটো বনাইছে? কলীয়া ভোমোৰা পাৰ হৈ আমি কাজিৰঙাত সোমালো আৰু বাটতে দেখা পালো ৰাইনো। আমাৰ লাগটো ভালেই আৰু ৰাইনো দেখা পাই আমি অলপ টাইম থিয় হৈ দিলো তাতে। এতিয়া আমি হালধিবাৰী বুঢ়ী আই মন্দিৰৰ সোমাই মাৰ আশীৰ্বাদ লৈ ললো। আকৌ টি গাৰ্ডেন। ডিব্ৰুগড় যোৱা বাটত আপুনি কেৱল চাহ বাগিচাই দেখা পাব। চাহ বাগিচা চাওঁতে চাওঁতে আমাৰো ভোক লাগি গ'ল। কিয় কি ৰাতিপুৱা 6:30তে ওলাই আহিছো, একো খাই অহা নাই। সেইকাৰণে আমি এতিয়া সোমাই আছো চাচাই গৰমত। চাওঁ ইয়াতে কি পোৱা যায় আৰু আমি কি খাওঁ। এয়া আমাৰ আনচুৱানিয়াও বহি ল'লে ইয়াতে। ব্ৰেকফাষ্টৰ কাৰণে আমি লৈ ল'লো চলে বাটৰে আৰু লগত সেৱৈৰ পায়সো দিছিল আৰু চাই গৰম। সিহঁতে ল'লে মেগী, এগ মেগী। ধুনীয়াকে খাই মেলি আকৌ যাত্ৰা আৰম্ভ কৰিলো আমি। এতিয়া আমি আহি পালো বোকাঘাট আৰু আপোনালোকে নিশ্চয় জানে যে বোকাঘাটৰ পেৰা সন্দেশ বহুত টেষ্টি হয়। চাও ট্ৰাই কৰি বহুত দিন পাছত সেম টেষ্ট আছে নে টেষ্ট চেঞ্জ হৈছে। পেৰাৰ টেষ্ট সেমে আছে, সঁচাকে বহুত টেষ্টি হয়। কেতিয়াবা বোকাঘাট আহিলে বা ডিব্ৰুগড় যোৱা পথত সোমাই কেনে খাব। আইও, যাওঁতে যাওঁতে বাটত আকৌ পালো বৰষুণ। এইফালে ৰ'দ দি আছে, আকৌ এইফালে বৰষুণ। এতিয়া আপোনাৰ টাইম হৈছে 2:30 আৰু আমাৰ ভোকো লাগি গ'ল। চ' ভাবিলো লাঞ্চ কৰিয়ে লওঁ আৰু আমি আবেলি ৰিচৰ্টত আহি গ'লো। ৰিচৰ্টটো খোলাৰ আপোনাৰ বেছি দিন হোৱা নাই আৰু ৰিচৰ্টটো ধুনীয়াও হয়।
কিমান ধুনীয়া 3D পেইণ্টিং কৰিছে। আমাৰ লাঞ্চ আহি গ'ল আৰু আমি ধুনীয়াকৈ খাই লওঁ। ধুনীয়াকৈ খাই মেলি এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি 4:30ত ডিব্ৰুগড় আহি পালোঁ। আহি পোৱাৰ পাছত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমান বৰষুণ আছিল, ভিডিঅ' কৰাটো পচিবল নাছিল। আজি নেক্সট ডে আৰু নেক্সট ডে মৰ্ণিং আমি আহিলোঁ ডিব্ৰুগড় ডন বস্কোলৈ। আমি ডন বস্কোলৈ কিয় আহিলোঁ জানেনে? কাৰণটো হ'ল মোৰ হাজবেণ্ড ডিব্ৰুগড় ডন বস্কোতে পঢ়া শুনা কৰিছিল আৰু মোৰ হাজবেণ্ডৰ জন্মও ডিব্ৰুগড়তে হয়। চ' তাৰ মন গৈছে যে নিজৰ ল'ৰা ছোৱালীজনীক ডন বস্কোটো দেখাবলৈ, নিজৰ পঢ়াৰ ঠাইখিনি দেখাবলৈ। আজি ছানডে আৰু স্কুল বন্ধ আছে, সেইকাৰণে আমি স্কুলটো ধুনীয়াকৈ চাব পাৰিছোঁ। এইটো আপোনাৰ ক্লাছৰুমলৈ সোমাই যোৱা গেট। ইমান ধুনীয়া, গোটেইখিনি ইমান চিষ্টেমেটিক আৰু ইমান ক্লিন, সঁচাকৈ চাই বহুতে ভাল লাগিছে। এইটো হ'ল পাছফালৰ ফিল্ড আৰু সেইফালে ঘৰটো দেখা পাইছেনে? তাতে হ'ল হোষ্টেল। আমি এতিয়া সোমাই আহিলোঁ ক্লাছ 1ৰ ক্লাছৰুমৰ ভিতৰত আৰু সোমাই কেনে কি মজা লাগিছে চাই। মোৰ হাজবেণ্ডে ক্লাছৰুমত বহি আকৌ নিজৰ স্কুল লাইফটো ফিল কৰিব পাৰিছে চাগে। এতিয়া আমি গৈ আছোঁ ওপৰত, য'ত আৰু ক্লাছৰুম আছে। ইয়াতে আপোনাৰ ছেকশ্যন চাৰিটা ছেকশ্যন আছে। ভাবি লওক কিমান ষ্টুডেণ্ট হ'ব পাৰে। চাওক ডিব্ৰুগড় ডন বস্কোত ৱাছৰুম ইমান ধুনীয়া, ইমান ক্লিন, আৰু আমাৰ ইয়াতে কিমান ধুনীয়াকৈ পেইণ্টিং কৰি থৈ দিছে, চাই কেনে ভাল লাগিল। এতিয়া আমি ডন বস্কোৰ পৰা ওলাই মোৰ পেহীৰ ঘৰত যাম। এইয়া পেহী বহি আছে, মোৰ কাৰণে ৱেইট কৰি আছিল। এইয়া মোৰ বৌ হয়, দাদা বৌ ছোৱালীজনী, আৰু এইটো মোৰ টিকিলা বাবা। ইমান ঠাণ্ডা। এতিয়া আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাই গৈ আছোঁ, য'ত আমি কালি আবেলি আহি পাইছোঁ। আৰু আমাৰ ডিব্ৰুগড় অহাৰ মেইন ৰিজনটো য'ত আছে
মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড ক'ব পাৰে, বেষ্ট ফ্ৰেণ্ড কাম ব্ৰাদাৰ ডক্টৰ সুধীন শৰ্মা দাদাৰ ছোৱালীজনীৰ অন্নপ্ৰাশনত। অন্নপ্ৰাশনৰ ৰাতিপুৱা ভাগত কি কি নিয়ম আছে চব আপোনালোকক দেখাই থাকিম। এতিয়া আমি বেবীজনীক গা ধুৱাম। বেবীজনীক হালধি লগাই আমি গা ধুৱাই আছো আৰু তাই ভাবি আছে কি কৰি আছে মোক। আমাৰ প্ৰিন্সেছজনী আইঅ'। এতিয়া আমি মন্দিৰ যাবলৈ ওলাইছোঁ। আৰু আমাৰ তাই পুৰা টোপনি দি আছে। আমাৰ প্ৰিন্সেছজনী এতিয়াহে সাৰ পালে, চাওক সাৰ পাই কেনে কি হাঁহি তাইৰ। আমি মন্দিৰ আহি পালো আৰু তাই পাপাৰ কোচত পুৰা হেপ্পী। এতিয়া তাইক বামুণে লৈ ভগৱানৰ ওচৰত সেৱা কৰাই আছে। ভগৱান তাইক সদায় ভালে কুশলে মংগলে ৰাখিব। ইমান ভাল ছোৱালী চাইছেনে, অলপো কান্দা কাটা নাই। কিমান ধুনীয়াকে যেনেকুৱা কৰি আছে তেনেকুৱাকে আছে। এতিয়া তাইক প্ৰথম অন্ন ভোগটো আৰু পায়সটো বামুণে খুৱাই দিব। তাৰপিছতহে ঘৰত গৈ বাকী নিয়মখিনি হ'ব। তাই ভাবি আছে এইটো আকৌ কি, মইতো সদায় গাখীৰে খাওঁ, আজি আকৌ মোৰ মুখৰ ওচৰত কি লৈ আহিলে। মুখত লগোৱাৰ পাছত ভাবি আছে চাগে এইটো আকৌ কেনেকুৱা টেষ্ট, আগততো পোৱা নাই। মন্দিৰৰ দৰ্শন আৰু গোটেইখিনি নিয়ম ধুনীয়াকে হৈ গ'ল। এতিয়া আমাৰ ঘৰৰ নিয়মখিনি ষ্টাৰ্ট হ'ব। তাতে খাই আহিলে তাই ভেজ থালি, ইয়াতে আহি কেনে আকৌ নন ভেজ থালি ট্ৰাই কৰিব। এইটোৰ টেষ্টটো কেনেকুৱা হয় সেইটোও চাওক। আমি চবেই বিজি তাইৰ খোৱাৰ প্ৰিপাৰেশ্যন কৰাৰ বাবে, কিন্তু তাই কিমানখিনি খাব আপোনালোকে চাগে চবেই গম পায়।
দেখাত কিমান ধুনীয়া লাগি আছে চাইছেনে? তাইৰ মাহীয়েকে এতিয়া তাইক খুৱাব আৰু বাকী নিয়মবোৰো কৰিব। আমাৰ নিয়মত ফাৰ্ষ্টত বেবীক পায়স মুখত দিব, তাৰপিছত অন্ন মুখত দিব, তাৰপিছত কিবা কিবি ধৰিব লাগে, মানে আপোনাৰ কিতাপ, কলম, মাটি, সোণ, পইচা এইবোৰ কোনটো তাই ফাৰ্ষ্টত ধৰে সেইবোৰ মানে আৰু এটা নিয়ম আছে। তাৰপিছত চবে আশীৰ্বাদ কৰিব তাইক। এতিয়া আপোনালোকক দিনৰ নিয়মখিনি, খোৱা বোৱাখিনি গোটেইখিনি দেখালোঁ আৰু ৰাতিটো আৰু এক্সাইটমেণ্ট আছে, ধমাল আছে, পাৰ্টি আছে। সেইখিনি আপোনালোকক এইটো ভিডিঅ'ত দেখাব নোৱাৰিম। এইটোৰে পাৰ্ট 2 ভিডিঅ'টো আহিব, তাতে আপোনালোকে একদম চাব, কিন্তু তাতে আৰু ধমাল আছে। মোৰতো আজি দিনটো বহুতে ভালে গ'ল আৰু আপোনালোকৰো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট মোৰ লগত জানো সদায় থাকে।